ধুনীয়া ঠাইডোখৰ পালোঁ ভিডিঅ' কৰিবৰ কাৰণে, কিন্তু ভয় লাগে, বাঘ চাঘ নাইতো, ইমান হাবি, বাপৰে গছবিলাক দেখিছানে কিমান ধুনীয়া হয়। তো আজিৰ ব্লগটো বৰ ছুটি হ'ব, আৰু যিহেতু মই আৰু আজি বৰফ পৰি আছে, খুব ঠাণ্ডা হয়। এতিয়া মোৰ ভিডিঅ' কোৱালিটি ইমান ভাল নহয়, গতিকে বৰফবিলাক দেখি পাব নোৱাৰি, কিন্তু আজি বৰফ পৰি আছে ইয়াতে, অকণমান বৰফ পৰি আহিছে। -4 ডিগ্ৰী আছে নেকি টেম্পাৰেচাৰ, -4 চাগে, সেইকাৰণে অলপ তো আজি ভিডিঅ'টো তেনেকুৱাই হ'ব, য'ত মানে মই দুটা ছিজন দেখুৱাম। এইটো চব বৰফ পৰি আছে, অকণমান মোৰ টুপিত অকণমান লাগিছে এইবিলাক বৰফ, খুব বৰষুণ হৈছে। কাইলৈ চাগে বহুত বৰফ পৰিব, তেতিয়া মই আৰু এটা ভিডিঅ' বনাম। এতিয়া এই ঠাইডোখৰতে মানে মই অক্টোবৰ আৰু নৱেম্বৰ মাহৰ সেই চিনেৰীটো দেখুৱাম। বৰফ ৰখি গ'ল, সপিনে মানুহ দুগৰাকী আহি আছে, ভাবি চাগে কি কৰি আছোঁ। তাৰপিছত তো আজিৰ ভিডিঅ'টো সেনেকুৱাই হ'ব, আৰু কি ক'ম, বৰফ পৰি থকা দেখাম ভাবিছিলোঁ, এতিয়া বৰফ পৰি আছে। দেখিছে এইবিলাক বৰষুণ এনেকুৱা খুব হয়, এতিয়া বহুত কম আছে, কিন্তু কেতিয়াবা বহুত বেছিকৈ আহে, তেতিয়া মুখত লাগিলে খুব ঠাণ্ডা লাগে। চব এইবিলাক বৰষুণ বুলি কোৱা হয়, স্ন' ৰেইন, এইটো খুব বেছি হয়। যেনেকৈ দেখি আছে, খুব বৰষুণ বুলি কয়। আৰু এই ঠাইডোখৰ মই দেখাইছোঁ কাৰণ আজি মানে মই নৱেম্বৰ আৰু অক্টোবৰ মাহত এই ঠাইত কেনেকুৱা দেখে তাৰ ভিডিঅ' এটা দেখুৱাম। গতিকে দুটা ছিজন একেলগতে দেখিব, তেতিয়া গম পাব যে কেনেকুৱা হয়। মানে এইটো সময় এনেকুৱা দেখে, কিন্তু নৱেম্বৰ অক্টোবৰ সেই মাহটোত এই ঠাইখন বহুত ধুনীয়া লাগে। এতিয়া চব গছবিলাকৰ পাতে নাই, কিন্তু সেইটো সময়ত পাতবিলাক বহুত ধুনীয়া। পাতবিলাক সৰি শেষ হ'ব গৈছে, তলত ধুনীয়াকৈ পৰি আছে। তাৰপিছত সেই গছৰ পাতবিলাক একদম প্ৰথম আগতে সেউজীয়া হৈ আছিলে, এতিয়া পিংক নিচিনা বেলেগ ৰঙৰ হৈ গৈছে, ৰঙচুৱা হৈ গৈছে। আৰু এনেকুৱা আগতে হিন্দী চিনেমাত দেখিছিলোঁ পাতবিলাক, আনিওৱে বহুত ধুনীয়া দেখা।